নমস্কাৰ বন্ধুসকল, আজি মাঘ মাহৰ 1 তাৰিখ। গতিকে আমি অলপ ধৰ্মীয় ঠাইৰ পৰাই ঘূৰি আহিম বুলি ভাবিছোঁ। আমাৰ গাড়ী ইয়াত ৰেডি হৈ আছে। সৌখন নহয়, কিন্তু আমাৰ সেইখনত বেলেগ যাব। আমাৰ হ'ল এই দুখন বাইক আৰু মোৰ লগত আছে সিহঁত আছে। আমি গোটেইকেইজনে অলপ ফুৰি আহিম আৰু আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম। অকল এতিয়া আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰি দিছোঁ। এয়া আমাৰ স্কুটি চলাই আছে আমাৰ জোন, আৰু আমি প্ৰায় আলিয়াছ চক পাম আৰু এইটো আমাৰ আলিয়াছ চক। আজি দোকানবোৰ বেছি খোলা নাই। 1 তাৰিখ আৰু কি কৰিব। আৰু এয়া চাওক, হা চাওক, ইয়াতো হৈ আছে এখন ধৰ্মালোচনী সভা। মানে আপোনালোকে জানি দিয়ক, মাঘ মাহটো মানে ধৰ্মৰ নামতে আমাৰ পাৰ হৈ যায়। আৰু এইখন গেট দিছে, ধুনীয়াকৈ দিছে, ধুনীয়া লগা হৈছে ঠাইখিনি। কিন্তু ৰাতি অলপ ঠাণ্ডা পাব দিয়ক মানুহখিনিয়ে। ইয়াৰ কথা নাই, নাম চোৱাৰ বেলেগ জোচ আছে ৰাতি নাম। আৰু এই ৰাস্তাটোৰে গ'লে আপুনি পাব ধমধমা, কিন্তু ধমধমা মাৰো গ'লেই বলক চিধাই যাই থাকোঁ। এই দোকানত কিবা ল'বলৈ সোমাইছে, আহি আছে ঘূৰিহি। আৰু ইয়াতে এইবোৰ কিবা খাব ধৰিছে, আৰু ইহঁতক কিবা কিবি খুৱাই লৈ আমিও আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ এইখিনি ঠাই য'ত আমি বাৰাঘৰীয়া বুলি কয়, এইখিনি বাৰাঘৰীয়া এনে বাৰাঘৰীয়া। আৰু ইয়াত বহুত মানুহ আছে। আজি কিন্তু কম অলপ, যোৱাকালি বহুত আছিল। আজি অলপ মানুহ কমিছে, হ'লেও আছে মানুহ। তো বলকচোন আমি ভিতৰলৈ যাওঁ, কেনেকুৱা পৰিৱেশ চাই লওঁ। আৰু আমি আহি পেলাই লাগ পালোঁ আমাৰ গাঁৱৰে ইহঁত দাস, তপন নাম, আমি দাস বুলি জানো। আৰু এইটো সঞ্জিত, এই সঞ্জিত দোকান এখন আছে ইয়াত ডাঙৰ। আমি আহিবলৈ বাৰঘৰীয়া। এতিয়া আমি বলক ভিতৰে যাই চাই লওঁ কেনেকুৱা পৰিৱেশ। আৰু এয়া চাওক, গৰু মানে আমাৰ হিমাংশু প্ৰসাদ দাৰ গৰু। ইয়াতো চাই থাকোঁতে ওপৰত সেই দুটা নাগাৰালৈ আহি পালে আমাৰ নাম পাৰ্টি। মানুহ চানুহ নাই দেখোন। আৰু এয়া চাওক, আমাৰ হোৱাটছএপে চেণ্ডেলো উলিয়াই পেলালে। আৰু এইফালে গ'লে গোটেই পাব হোটেলেই তালৈকে হোটেলেই পাব। এইখিনি কিবা খাব খুজিলে ইয়াতে খাই ল'ব পাৰিব আপোনালোকে। এটা খাই বাৰাঘৰীয়াক বিদায় দি ঘৰলৈ যাবলৈ ওলাইছোঁ। এই ইয়াতে আমাৰ গাড়ী মৃদুলে গাড়ী উলিয়াই আছে। আৰু আমাৰ পালচাৰ আহিব। কৰি কেনে লাগিল চাই বাৰাঘৰীয়া? মজা লাগিল আমাৰ বাৰাঘৰীয়া ধান চাই। আপোনালোকেও আহিব। আমাৰ জ্যোতিষ ভাইয়ে গাড়ী ষ্টাৰ্ট কৰিছে, আৰু এতিয়া ময়ো আমাৰ স্কুটিখনত বহি লৈ ইয়াৰ পৰা আমি আৰু বিদায় মাগিলোঁ।